Welcome to Candid. আমি আজি start কৰিম তোমালোকৰ কাৰণে এটা নতুন আৰু very important topic আৰু লগতে exam point of view ৰে ইয়াৰ কাৰণে বহুতে বেছি important কাৰণ ইয়াৰ পৰা তোমালোকৰ maximum examত question দেখা গৈছে সো আমি ইয়াৰ আগত যিখিনি টপিক ডিসকাস কৰিছিলো জিওগ্ৰাফি পাৰ্টৰ আৰু তোমালোকৰ মাজতে মই এইখিনি ক'ব বিচাৰো যে আমি যিমান বিলাক ইয়াত কনসেপচনেল ভিডিও তোমালোকৰ কাৰণে আনিছো কিন্তু ইয়াত বহুতে মানে এইটো ভাবিব পাৰে যে আমাক এমসিকিউ বেস কোৱেশ্চন লাগে কিন্তু কনসেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত আমি ইয়াৰ এমসিকিউ বেস কোৱেশ্চনো তোমালোকৰ কাৰণে अवेलेबल কৰাম কিন্তু আমি প্ৰথমতে কনসেপ্টটো ক্লিয়াৰ হলে আমি মনত থাকিব নহলে তোমালোকে বহুতে এইটো নিজেও ভাবা যে মই কোৱেশ্চন পঢ়ি থাকো মই পাহৰি থাকো ইয়াৰ কাৰণটো হৈছে মই তাৰে কনসেপ্টখিনি ক্লিয়াৰ নাই যাৰ কাৰণে মই মুখস্থ ৰাখিব লাগে আৰু তোমালোকে কোনো ধৰণৰ চিত্ৰৰ হাত পঢ়িবৰ কাৰণে ইচ্ছা কৰা নাই যাৰ কাৰণে তুমি বাৰ বাৰ পঢ়া আৰু বাৰ বাৰ পঢ়া আৰু মই যেনেকৈ কৈছিলো যে আমি তোমালোকৰ কাৰণে লুচেন্টত অসমীয়াত প্ৰথমবাৰৰ বাবে ইয়াত अवेलेबल কৰাম আৰু ইয়াত তোমালোকৰ কাৰণে আমি লুচেন্টত অসমীয়া ভাৰ্জনত লৈ আহিছো আৰু যদি কোনোবা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকৰ এক্সামত প্ৰিপাৰেচন কৰাৰ কাৰণে বহুত ইজি হয় ঠিক আছে এতিয়া নেক্সট আমাৰ যে লাষ্ট টপিক আছিল সেইটো আছিল আমি ডিসকাস কৰিছিলো মহাসাগৰৰ কথা আৰু এবাৰ নেক্সট টপিক আমি ডিসকাস কৰিম এটো ল্যাটিটিউড এন্ড লংগিটিউড এই বিলাকৰ ওপৰত যে তোমালোকে সৰুতে পঢ়িছা আছে যে দ্ৰাঘিমা ৰেখা বুলি যেটো কোৱা হয় সো মই যদি ইয়াত চাবলৈ যাও আমি অলপ চিত্ৰৰ সহায়ত যদি চাবলৈ যাও তেতিয়ালে চোৱা ইয়াত এই যেটো পিকচাৰ দেখা পাইছা এই পিকচাৰটো তোমালোকে দেখা পাইছা কিছুমান ৰেখা এনেকৈ গৈছে কিছুমান ৰেখা এনেকৈ সিধা কৈ আহিছে কিছুমান ৰেখা এনেকৈ পথালি কৈ আহিছে এতিয়া যদি এইখন পৃথিৱী হয় এই পৃথিৱীখন মই কেনেকুৱা আকাৰ কৈছিলো যে অবলেট স্পেৰয়েড মানে অবলেট স্পেৰয়েডটো কি বুলি কোৱা হয় ডিম্বাকৃতিৰ বুলি কোৱা হয় এতিয়া এই যদি আমাৰ পৃথিৱীখনৰ সোমাজেৰে অৰ্থাৎ সোমাজেৰে মানে একেবাৰে মাজেৰে যদি তুমি কল্পনা কৰা তেতিয়ালে সোমাজেৰে যদি এডাল ৰেখা যদি ৰেখা অঙ্কন কৰা তেতিয়ালে চোৱা মই ইয়াত পুৰা সোমাজেৰে এডাল ৰেখা আছে এটো পৃথিৱীখন ঘূৰণীয়া সো ই এনেকুৱা টাইপতো থাকিব আৰু এক যদি 3D ৰূপত দেখা পায় কি তাৰমানে এনেকুৱা টাইপত ঘূৰি আহিব এপাক ওকে সম্পূৰ্ণৰূপে এপাক ঘূৰি আহিব কোৱানে যে এইফালে দি পাৰ হৈ গৈছে ই ইয়াৰ পিছফালৰটো মই এনে দেখাবৰ কাৰণে ট্ৰাই কৰিছো পিছফালে তেনেকুৱা টাইপ যাব এটা যোৱাৰ পাছত এই সোমাজেৰে যিডাল ৰেখা পাৰ হৈ গৈছে সেইডালক আমি কি বুলি ধৰা হয় 0 ডিগ্ৰী বুলি ধৰা হয় কি বুলি ধৰা হয় 0 ডিগ্ৰী বুলি ধৰা হয় আৰু এই 0 ডিগ্ৰী ডাল কাৰ মাজেৰে যিডাল পাৰ হৈ গৈছে 0 ডিগ্ৰী বা 0 ডিগ্ৰী বুলি কোৱা হয় আৰু এই 0 ডিগ্ৰী ৰেখাডালক বা কি বুলি কোৱা হয় এই বিষুৱ ৰেখা বুলি কোৱা হয় আৰু এই বিষুৱ ৰেখাডাল কি হৈছে উত্তৰৰ পৰা দক্ষিণলৈ আমি কাল্পনিক এডাল ৰেখা হয় এনেকুৱা নহয় যে পাৰ হৈ গৈছে এটা কাল্পনিক ৰেখা হয় আৰু এই কাল্পনিক ৰেখাডাল আমি কি কৰিছো উত্তৰৰ পৰা দক্ষিণলৈ পাৰ কৰোৱা হৈছে আৰু এই ৰেখাডালক কি বুলি কয় বিষুৱ ৰেখা বুলি কোৱা হয় এটা বিষুৱ ৰেখা তোমালোকে চোৱা যদি মই এই ৰেখাডাল এনেকৈ আঁকিছো তেতিয়ালে এইফালে এই দুটা ভাগত ভাগ হৈ আছে এইফালে আছে উত্তৰ আৰু এইফালে আছে দক্ষিণ অৰ্থাৎ যিফালে উত্তৰ ফাল আছে উত্তৰ ফালে কোৱা হয় উত্তৰ গোলাৰ্ধ আৰু ইংলিছ আৰু দক্ষিণৰ ফালে কোৱা হয় দক্ষিণ গোলাৰ্ধ এটা উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ ইংলিছত কি বুলি কয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু এটো কয় সাউথটো কয় সাউদাৰ্ণ হেমিস্ফিয়াৰ এতিয়া উত্তৰৰ ফালে তোমালোকে চোৱা উত্তৰৰ ফালে আৰু দক্ষিণৰ ফালে এইদৰে আমি ৰেখা টানি টানি যাই থাকিব পাৰো এইদৰে আমি ৰেখা টানি টানি যাই থাকিব পাৰো এইদৰে যদি ৰেখা টানি টানি যাই থাকো তেতিয়ালে তোমালোকে গম পাই যে এইটো যদি এংগল তোমালোকে ক্ৰিয়েট কৰা চোৱা এইটো যদি মাজৰ পৰা কৰা তেতিয়ালে আমাৰ কি হ'ব 90 ডিগ্ৰী এংগল হ'ব অৰ্থাৎ উত্তৰৰ ফালে এনেকৈ 90 ডাল ৰেখা কল্পনা কৰা হৈছে দক্ষিণৰ ফালে এইফালে 90 ডাল ৰেখা কল্পনা কৰা হৈছে উত্তৰৰ ফালে যে এই 90 ডাল ৰেখা কল্পনা কৰা হৈছে যাই তোমালোকে ভাবা মোক কিছু উত্তৰৰ ফালে 90 ডাল ৰেখা দক্ষিণৰ ফালে কিমান 90 দক্ষিণৰ ফালে 90 উত্তৰৰ ফালে 90 দক্ষিণৰ ফালে 90 ওকে উত্তৰৰ ফালে 90 দক্ষিণৰ ফালে 90 আৰু এইডাল আছে 0 ডিগ্ৰী ডালক কি বুলি কয় বিষুৱ ৰেখা টোটাল কিমান হল 90 + 90 + 1 মানে কিমান হল 181 কিমান হল 181 অৰ্থাৎ তোমালোকে কি গম পাইছা যে আমাৰ টোটাল বিষুৱ ৰেখা বা টোটাল এই বিষুৱ ৰেখাটো 0 ডিগ্ৰী ডালক কোৱা হয় অৰ্থাৎ যে টোটাল দ্ৰাঘিমা ৰেখাৰ কথা যদি কও তেতিয়া টোটাল দ্ৰাঘিমা ৰেখা কিমান আছে 181 কিন্তু ইয়াতো এটা কনফিউজন আছে যে কিছুমানে এনেকুৱা কয় যদি আমাৰ এনেকৈ ৰেখা ড্ৰ কৰি থাকো যদি ৰেখা ড্ৰ কৰি থাকো তেতিয়ালে যদি মই এনেকৈ ৰেখা ড্ৰ কৰি থাকো তেতিয়ালে এই সেন্টাৰৰ পইণ্টটো কি হ'ব আমি তাতে ৰেখা টানিব নোৱাৰো অৰ্থাৎ এই সেন্টাৰত আমি 90 ডিগ্ৰী ডালত ৰেখা টানিব নোৱাৰো
কি মানে কিছুমানৰ কনচেপ্টত এনেকুৱা কোৱা আছে ঠিক আছে আৰু সেই কাৰণে এইটো কোৱা হয় যে উত্তৰৰ ফালে কিমান আছে 79 ৰেখা দক্ষিণৰ ফালে কিমান 79 কাৰণ এই 90 ডিগ্ৰী যিডাল ৰেখা টানা হ'ব সেইডালক আমাৰ কাউণ্ট কৰা নহয় কিছুমান বুকত কেনেকৈ আছে আৰু যদি কাউণ্ট কৰা নহয় দুডাল ৰেখা কি হ'ব 180 পৰা মাইনাছ হ'ব ওকে 0 ডিগ্ৰীডালটো এডাল বেলেগ ৰেখা হয় তেতিয়ালে কি হ'ব 179 মানে তোমালোকৰ কনফিউজন ইয়াতে হৈ গৈছে যে এবাৰ কৈছে এবাৰ কৈছে যে 181 আমাৰ দ্ৰাঘিমা ৰেখাৰ সংখ্যা লংগিটিউড এটুক কয় ল্যাটিটিউডৰ সংখ্যা বা কিছু এবাৰ কৈছে 179 এতিয়া এইটো এই কাৰণে কৈছো কাৰণ এইটো অপচনৰ ওপৰত ডিপেন্ড কৰিব যদি 181 থাকে তেতিয়ালে তোমালোকৰ অপচনত 179 নেথাকে আৰু যদি 179 থাকে তেতিয়ালে 181 নেথাকে কাৰণ এই কাৰণে কিছুমান থিওৰি কিছুমান সাইন্টিস্টে এনেকৈ দিছে যে আমি 90 ডিগ্ৰীত আমি তাত ড্ৰ কৰিব নোৱাৰো কিছুমানে কৈছে যে আমাৰ সেইডালো কাউণ্ট হ'ব আৰু সেই কাৰণে আমি কি হয় যে দুইটা অপচনে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ কিছুমানে যদি অপচন এটা নহয় এটাই আহিব দুইটা অপচন একেলগে নাথাকে আৰু যদি বাই চান্স যেতিয়া দুইটা অপচন থাকে তেতিয়ালে হ'ব অপচন মানে কি হ'ব 181 ৰেখা কিন্তু জেনেৰেলি দুইটা অপচন একেলগে নাথাকে সো তোমালোকে নিশ্চয় এতিয়া গম পাইছা যে লংগিটিউড বা দ্ৰাঘিমা ৰেখা বুলি কাক সৰি ল্যাটিটিউড বা দ্ৰাঘিমা ৰেখা বুলি কাক কয় ল্যাটিটিউড মানে হিন্দীত যদি চোৱা লেটনেবালা মানে তোমালোকে এনে ভাবা যে শুই আছে শুই থকা ৰেখা এনেকুৱা হৈছে না নাই এনেকৈতো ইয়াতে শুই আছে কাৰণ আৰু এটা লেখা আছে দীঘল কৈ থাকে দীঘলকৈতো শুই থাকিব নোৱাৰি সো লং এনেকুৱা ভাবে ল্যাটিটিউড মানে লেটনেবালা অৰ্থাৎ শুই আছে সো এনেকুৱা টোটাল ৰেখা কিমান আছে 181 বা 179 আৰু মই ইয়াৰ কাৰণটো কৈছো কিহৰ কাৰণে হয় সো ইয়াৰ পিছত নেক্সট আমাৰ টপিক আছে সো তোমালোকে যদি মই যিখিনি কথা কৈছো সেইখিনি কথা ইয়াত লিখা আছে অসমীয়াত লিখা আছে এইটো সেইখিনি কথা ইয়াত লিখা আছে তোমালোকে চাই ল'ব পাৰা ইয়াত কি লিখা আছে তোমালোকে চাই ল'ব পাৰা ঠিক আছে সো এইটোটো মই ডাইৰেকশন কৈছো মই এগেইন মই লংগিটিউডৰ কথা কৈছো তাৰ পাছত এগেইন তোমালোকক দেখাই আছো সো এইটো ল্যাটিটিউড সো এইটো ল্যাটিটিউডৰ ওপৰত লিখা আছে যিখিনি কৈছো 90 ডাল ৰেখা নৰ্থৰ ফালে আছে আৰু সাউথৰ ফালে 90 ডাল ৰেখা আছে ঠিক আছে আৰু ই কি হৈছে নৰ্থৰ পৰা সাউথৰ ফালে যায় এইখিনি অসমীয়াত তলত লিখা আছে ওপৰত ইংলিছত লিখা আছে তোমালোকে চাই ল'বা সো নেক্সট টপিক আছে আমাৰ সো লংগিটিউড সো লংগিটিউড কাক কোৱা হয় যদি মই ইয়াত লংগিটিউডৰ কথা ক'বলৈ যাওঁ ওকে ইয়াত যদি মই এবাৰ নেক্সট লংগিটিউডৰ কথা ক'বলৈ যাওঁ তেতিয়ালে কাক কোৱা হয় চোৱা ওকে ওকে লংগিটিউডৰ কথা কাক কোৱা হয় সো যিবিলাকে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাগে বৰমাৰ শব্দ শুনিবা এবাৰ দুবাৰ মানে আজি দেৱালীৰ দিনা তোমালোকে দেৱালী উপভোগ কৰি আছে কিন্তু মই তোমালোকৰ কাৰণে তোমালোকৰ এক্সামৰ কাৰণে হয়তো তোমালোকেও আজি ৰেষ্ট লৈছা কিন্তু মই তোমালোকৰ কাৰণে আজি ৰেষ্ট লোৱা নাই আৰু যদিও সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ কোনোবাই তেতিয়ালৈ তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে মই মোটিভেট হওঁ যে তোমালোকৰ কাৰণে ইয়াতকৈ আৰু বহুত কষ্ট কৰি পেলাই তোমালোকৰ কাৰণে এক্সাম পইণ্ট অফ ভিউৰে যিমান ইম্পৰ্টেণ্ট টপিক আছে সেইবিলাক তোমালোকৰ কাৰণে মই লৈ আহিব পাৰোঁ সো এবাৰ নেক্সট আমাৰ আছে লংগিটিউড আছে লংগিটিউড মানে চোৱা এটা আছে ল্যাটিটিউড যেটো 0 ডিগ্ৰী পৰা ষ্টাৰ্ট হয় এবাৰ লংগিটিউড মানে কি হয় যদি আমি চাওঁ আমি দুটা ভাগত আমি ইয়াক পৃথিৱীখনৰ দুটা মূৰত আমি ভাগ কৰিব পাৰোঁ কাৰণ কোণী এটাৰ কেইটা মূৰ থাকে তোমালোকে কোৱা সো এজ এ ডিম্বাকাৰ বুলি ক'লে ডিম্বা অৰ্থাৎ কোণী এটাৰ আমি যদি চাওঁ কোণ চুক কেইটা থাকিব দুটা সো পৃথিৱীখনৰ যেটো ডিম্বাকাৰ বা অবলেট স্পেৰইড হয় সেই কাৰণে তাৰ মূৰ থাকিব দুটা এইটোক কয় নৰ্থ পোল আৰু এইফালে থকাটোক কয় সাউথ পোল ঠিক আছে এতিয়া এই নৰ্থ পোলৰ পৰা সাউথ পোললৈ তুমি যিমান বিলাক ৰেখা টানিবা অল আৰ কল্ড লংগিটিউড লংগিটিউড বুলি কি হয় কাৰণ ইয়াত দীঘল হয় ঠিক আছে এইটো কি কয় লংগিটিউড বা লং কাৰণে লংগিটিউড বুলি কয় এতিয়া এই লংগিটিউড বিলাক কি হয় এই লংগিটিউড বা এই যিডাল প্ৰথম মাজেৰে যোৱা লংগিটিউড এডালক কি বুলি কয় 0 ডিগ্ৰী বুলি কয় সিমিলাৰলি আৰু 0 ডিগ্ৰী বুলি কাক কয় যে ইংলেণ্ডৰ লণ্ডন চহৰৰ গ্ৰীনউইচৰ মাজেৰে পাৰ হোৱা ৰেখাডালক কি বুলি কয় কল্পনা কৰা হৈছে 0 ডিগ্ৰী বুলি তাৰ পিছত এইফালে থকা আমাৰ এনেকৈ ৰেখাবিলাক লংগিটিউড ৰেখাবিলাক পাৰ হৈ যাব এতিয়া টোটাল ডাইৰেক্টলি কোৱেশ্চন আহে এক্সাম বিলাকত যে টোটাল নাম্বাৰ অফ লংগিটিউড কিমান হয় এতিয়া চোৱা যেহেতু এটা অবলেট স্পেৰইড বা বৃত্ত বুলি ভাবিব পাৰা তে বৃত্তত এডালত কিমানডাল ৰেখা থাকে 360 ডাল অৰ্থাৎ এইডাল 0 ডিগ্ৰী বুলি ভাবি পেলাই এইডাল এনেকৈ কাউণ্ট কৰি টোটালি কিমানটা কাউণ্ট কৰা হৈছে লংগিটিউড
সেই লংগিটিউড কাউণ্ট কৰা হৈছে 360টা কিমান কাউণ্ট কৰা হৈছে 360টা সো এতিয়া ল্যাটিটিউড আছিল আৰু এইটো আছে লংগিটিউড এইটো কয় লংগিটিউড সো দ্ৰাঘিমাংশ বুলি কোৱা অসমীয়াত সো দ্ৰাঘিমাংশৰ সম্পৰ্কে যিখিনি ইম্পৰ্টেন্ট আছে সো ইম্পৰ্টেন্ট তোমালোকৰ এইটো আছে আৰু ইম্পৰ্টেন্ট তোমালোকৰ এইখিনি আছে সো অসমীয়াত যদি কোনোবা দেখা পোৱা নাই সো এইখিনি সো একেবাৰে ইম্পৰ্টেন্ট তোমালোকৰ যে পইণ্ট দ্ৰাঘিমাংশ তেতিয়া হৈছে টোটেল নাম্বাৰ অফ যেটো লংগিটিউড কিমান আছে দ্ৰাঘিমাংশ কিমান আছে 360 ডাল আৰু 0 ডিগ্ৰী ডালক কি বুলি কোৱা হয় প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় আৰু অসমীয়াত মৌলিক মেৰিডিয়ান বুলি এটা লিখা আছে কিছুমান শব্দত অসমীয়া ওয়াৰ্ড বিলাক ভুল থাকিব পাৰে তেতিয়ালে তোমালোকে যদি কিবা বুজি পোৱা নাই যে ইয়াৰ অসমীয়াটো মানে এক্সাক্ট হয়তো বেলেগ হ'ব লাগিছিল তেতিয়ালে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা আমি ঠিক কৰাই দিম ঠিক আছে এতিয়া চোৱা যিখিনি কথা মই কৈছো ইয়াত সেইখিনি কথা আছে 360 ডিগ্ৰী তাৰমানে ইয়াত 360 ডাল প্ৰাইম মেৰিডিয়ান আছে সৰি প্ৰাইম মেৰিডিয়ান নহয় কি আছে লংগিটিউড নাইবা দ্ৰাঘিমাংশ আছে প্ৰাইম মেৰিডিয়ান বা মৌলিক মেৰিডিয়ান বুলি কাক কোৱা হয় হেতু 0 ডিগ্ৰী জিডাল আমাৰ দ্ৰাঘিমাংশ আছে হেডালক কি বুলি কয় প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় ঠিক আছে এইখিনি ক্লিয়াৰ আছে সো তোমালোকে চোৱা লংগিটিউড আৰু ল্যাটিটিউডৰ সম্পৰ্কে ইয়াৰ পৰা ক্লিয়াৰ হৈছে জেনাৰেলি এক্সাম পইণ্ট অফ ভিউৰে তোমালোকৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি তোমালোকক মই ইয়াত কৈছো ঠিক আছে ওকে সো এইখিনি তোমালোকৰ কাৰণে জানিব লগা কথা তাৰছত ইয়াৰ পিছত আৰু ইম্পৰ্টেন্ট কিছুমান টপিক আছে সেইখিনি মই ডিসকাস কৰিছো সো ইয়াৰ পিছত আমাৰ এই দ্ৰাঘিমাংশৰ লগতে ৰিলেটেড আৰু এটা টপিক আছে সেইটো তোমালোকে নিশ্চয় গম পাইছা এইডালক কি বুলি কয় ইকুইটল বা বিষুৱৰেখা বুলি কয় যেডাল আছে 0 ডিগ্ৰী আৰু মই বাৰ কৈছো যে এনেকৈ ইয়াত কি আছে 90 ডাল সৰি এনেকৈ 90 ডাল ৰেখা টনা হৈছে আৰু ইয়াত তলফালে 90 ডাল ৰেখা টনা হৈছে উপৰফালে কি বুলি কয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ তলফালে কি বুলি কয় সাউথাৰ্ণ হেমিস্ফিয়াৰ এইখিনি কি সকলোৱে ক্লিয়াৰ আছে নে নাই কোৱা সো এইখিনি লৈ সকলোৱে ক্লিয়াৰ আছে তোমালোকৰ কাৰণে বেমাৰ হোৱাৰ পিছতো ভিডিও বনাই আছো যে কোনোবা যদি মানে এই আমাৰ ভিডিওটো চাই ভাল লাগিছে কিন্তু তোমালোকে এটু কেতিয়াও ভুল নকৰিবা যে এমসিকিউৰ ওপৰত যে পিছত ঘুৰিব গৈছা হয়তো ইমান দিনে তাকে কৰি আছা সেই কাৰণে হয়তো এতিয়াও আজি এক্সাম বা প্ৰিপাৰেচনৰ কাৰণে ভিডিও চাব লগা হৈছে প্ৰথমতে কনসেপ্ট ক্লিয়াৰ কৰা এবাৰ তোমাৰ ভিডিও চোৱাৰ পাছত 2 নম্বৰ বাৰ তোমালোকে ইয়াৰ ওপৰত পঢ়িব নালাগে এমসিকিউ কোৱেশ্চন কৰোৱাৰ পিছত তোমালোকে ডাইৰেক্টলি গম পাবা যে হয় ইয়াৰ এনসাৰটো এইটো হয় সো আমি যেনে সিনেমা মুভি এখন চাও তেতিয়ালে আমি ডাইৰেক্টলি মনত থাকে কিয় কাৰণ আমি তেতিয়ালে আমি চৰিত্ৰবিলাক আমাৰ চকুত ভাহি থাকে সো ঠিকাৰে পিকচাৰৰ যোগেদি যদি তুমি চোৱা তাৰছত চিত্ৰৰ যোগেদি চোৱা তেতিয়ালে তুমি ডাইৰেক্টলি কি হ'ব ইয়াৰ ওপৰত মনত ৰাখিব দৰকাৰ নাই তোমাৰ চকুত যদি ইমাজিনেশন হ'ব সেইখিনিৰে গম পাবা যে হয় ইয়াৰ এনসাৰটো কি হ'ব সো আমি ইয়াৰ বিষুৱৰেখাৰ ওপৰত যেটো কৈছিলো যে এইডাল হৈছে ইকুইটৰ 0 ডিগ্ৰী বুলি কোৱা হয় ইকুইটৰ পাছত আমি এইদৰে যদি ল্যাটিটিউড বিলাক আকি থাকো তেতিয়ালে আমি এইবাৰে ডিগ্ৰী বিলাক এনেকৈ ওপৰফালে পাৰ হৈ যাব সো ইয়াৰ পাৰ হৈ গলে ইয়াৰ এটা এৰিয়া আছে এইডাল ৰেখা কয় ট্ৰপিক অফ ক্যান্সাৰ ক্যান্সাৰ মানে কি কৰ্কট ক্ৰান্তি বুলি কোৱা হয় অৰ্থাৎ ট্ৰপিক অফ ক্যান্সাৰ হেতু কয় কৰ্কট ক্ৰান্তি এটা ডাইৰেক্টলি কোৱেশ্চন সোধা হয় যে কৰ্কট ক্ৰান্তি কিমান ডিগ্ৰী আছে কিমান আছে 23.5 ডিগ্ৰী নৰ্থত কৰ্কট ক্ৰান্তি আছে নৰ্থ মানে কি চোৱা এইফালে উত্তৰ আৰু 23.5 ডিগ্ৰী সাউথক মানে কয় ট্ৰপিক অফ ক্যাপ্ৰিকন অৰ্থাৎ মকৰ ক্ৰান্তি বুলি কোৱা হয় এইখিনি ক্লিয়াৰ আছে যে আমি যদি এইফালে এনেকৈ ডিগ্ৰী পঢ়াও আৰু কেনেকৈ বাৰে 0 ডিগ্ৰী পৰা মই 90 ডাল ৰেখা আছে অৰ্থাৎ এই ৰেখাডাল এডালত কি হয় 1 ডিগ্ৰী কৈ যায় কিমান আছে 1 ডিগ্ৰী এডাল 2 ডিগ্ৰী এডাল 3 ডিগ্ৰী এনেকৈ যাব যাই যায় এইডাল কিমান হৈছে 23.5 ডিগ্ৰী নৰ্থ আৰু 23.5 ডিগ্ৰী নৰ্থক কি বুলি কয় কৰ্কট ক্ৰান্তি বুলি কোৱা হয় আৰু সিমিলাৰলি 23.5 ডিগ্ৰী সাউথক কি বুলি কোৱা হয় মকৰ ক্ৰান্তি বুলি কোৱা হয় বলে এত কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি বুলি কিয় কোৱা হয় সো এনেকুৱা এটা অঞ্চল সো ইকুইটৰৰ পৰা এই ট্ৰপিক অফ ক্যান্সাৰ আৰু ট্ৰপিক অফ ক্যাপ্ৰিকন এইকাৰণে ড্ৰ কৰা হৈছে কাৰণ এইখিনি অঞ্চলত যিখিনি অঞ্চলত বছৰটো যিকিনো এটা সময়ত যদি সূৰ্যৰ পোহৰ লম্বভাৱে পৰে তেতিয়ালে সেই এৰিয়াখিনিক আমাৰ কি আছে ট্ৰপিক অফ ক্যান্সাৰত ভাগ কৰা হৈছে নৰ্থৰ ফালে ঠিক একেদৰে যদি আমাৰ বছৰটোৰ আমাৰ কি হয় যিকিনো এটা দিনত ওকে যিকিনো এটা সময়ত যদি সূৰ্যৰ পোহৰ লম্বভাৱে পৰে তেতিয়ালে সেই অঞ্চলখিনি কি বুলি কোৱা হয় ট্ৰপিক অফ ক্যাপ্ৰিকন বুলি কোৱা হয় অৰ্থাৎ এই যিখিনি মানে এৰিয়া আছে এই এৰিয়াখিনি বছৰটো যিকিনো সময়ত মানে কি হয় তোমাৰ বছৰটো যিকিনো সময়ত ইয়াত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে হেতু কয় ট্ৰপিক অফ ক্যান্সাৰ আৰু ট্ৰপিক অফ কি বুলি কয় ক্যাপ্ৰিকন বুলি কোৱা হয় এই দুটা এৰিয়াত ভাগ কৰা হৈছে অৰ্থাৎ 23.5 ডিগ্ৰী নৰ্থ আৰু এটা আছে এৰিয়া 23.5 ডিগ্ৰী সাউথ
সো এই এৰিয়াখিনি কি বুলি কোৱা হয় যে এইকাৰণে ট্ৰপিক অফ এডাল কৈছে ট্ৰপিক ডাইৰেক্ট কুৱেশ্যন আহিব 23 হাফ ডিগ্ৰী নৰ্থত কি হয় ট্ৰপিক অফ কেঞ্চাৰ আৰু 23 হাফ ডিগ্ৰী সাউথত ট্ৰপিক অফ কেপ্ৰিকন ডাইৰেক্ট তোমালোকে মনত ৰাখা ঠিক আছে এইবাৰ নেক্সট এইখিনি যে এৰিয়া আছে ওপৰ ফালে মানে এইখিনি এৰিয়াত কি হয় সূৰ্যৰ পোহৰ ডাইৰেক্টলি লম্বভাৱে নপৰে সেইকাৰণে এইখিনি এৰিয়াত ঠাণ্ডাও হয় এজ ৱেল এজ এইখিনি যিখিনি মই কৈছো আৰু এডাল ৰেখা আছে সেইডাল হৈছে আৰ্কটিক সাৰ্কল আৰু এডাল ৰেখা আছে সেইফালে হৈছে এণ্টাৰ্কটিক সাৰ্কল আৰু এই যিটো এৰিয়া আছে এইটো হৈছে এণ্টাৰ্কটিকা সো কেতিয়াবা সোধে এণ্টাৰ্কটিকা কোনটো পোলত আছে নৰ্থ পোলত সাউথ পোলত বা বেলেগ বেলেগ এনেকুৱা আহিব পৰা অপচন তেতিয়ালে এণ্টাৰ্কটিকা কোনফালে থাকিব সাউথ পোলত আৰু এই যে এৰিয়া মানে আৰ্কটিক সাৰ্কল আছে সেইটো আছে কিমান সেইটো আছে 66 কমপ্লিট হাফ ডিগ্ৰী নৰ্থ সেইটো কয় আৰ্কটিক সাৰ্কল সো আৰ্কটিক সাৰ্কল বুলি কিয় কয় এনেকুৱা যিখিনি এৰিয়াত সূৰ্যৰ পোহৰ কি হয় বছৰটো যিখিনি সময়ত লম্বভাৱে নপৰে সেইখিনি কয় আৰ্কটিক সাৰ্কল চোৱা আৰু এই আৰ্কটিক সাৰ্কল আৰু এই আৰ্কটিক সাৰ্কলটা এনেকুৱা ভাবে ভাগ কৰা আছে যে ইয়াৰ পৰা যিখিনি অঞ্চল থাকিব সেইখিনি অঞ্চলত কি হয় 6 মাহ দিন হ'ব আৰু 6 মাহ ৰাতি হ'ব এই এণ্টাৰ্কটিক সাৰ্কলটো এনেকুৱা ভাবে ভাগ কৰা আছে অৰ্থাৎ 66 হাফ ডিগ্ৰী সাউথৰ ফালে এইফালে কি হয় 6 মাহ দিন এইখিনি অঞ্চলত 6 মাহ ৰাতি হয় সো এই কাৰণে যদি তোমালোকক ডাইৰেক্ট কোৱেশ্চন সোধা হয় যে আৰ্কটিক সাৰ্কল কিমানত আহে 66 কমপ্লিট হাফ ডিগ্ৰী নৰ্থৰ ফালে থাকিব আৰু আণ্টাৰ্কটিক সাৰ্কল কোনফালে থাকিব 66 কমপ্লিট হাফ ডিগ্ৰী সাউথৰ ফালে থাকিব আৰু এই দুটা এৰিয়া মই কৈছো কিয় আমাৰ গুৰুত্বপূৰ্ণ কাৰণ এই অঞ্চলখিনি কি হয় সূৰ্যৰ পোহৰ ডাইৰেক্টলি লম্বভাৱে নপৰে এই অঞ্চলখিনিত সূৰ্যৰ পোহৰ ডাইৰেক্টলি লম্বভাৱে নপৰে সেইকাৰণে যিমানে ওপৰ ফালে থাকিব এল্টিটিউডত থাকিব সো সিমানে কি হ'ব তোমালোকৰ সিমানে ঠাণ্ডা হ'ব প্লেচবিলাক কাৰণ সূৰ্যৰ পোহৰ তাতে হেলনীয়াভাৱে পৰে ঠিক আছে এইখিনি কিন্তু তোমালোকৰ সকলোৰে কমপ্লিট হৈছে সো এইখিনি আমি বিষুৱ ৰেখা আৰু দ্ৰাঘিমাংশৰ পৰা জানিব লগা ফ্যাক্টস আছিল সো ইয়াৰ ওপৰত ডাইৰেক্টলি কোৱেশ্চন আহিব দ্য ট্ৰপিক অফ কেঞ্চাৰটো কিমান ডিগ্ৰীত আছে 23 হাফ ডিগ্ৰী বা 23 কমপ্লিট হাফ ডিগ্ৰী নৰ্থত বা বাকি ট্ৰপিক অফ কেঞ্চাৰ মই যেনে কৈছো আৰু তোমাৰ মনত আহিবা আৰ্কটিক সাৰ্কল বা আৰ্কটিক যিটো মহাসাগৰ বুলি কৈছিলো সেই আৰ্কটিক মহাসাগৰ কোনফালে আছে আৰ্কটিক মহাসাগৰ এইটো এলেকাত আছে এণ্টাৰ্কটিকা কোনখিনি হয় এণ্টাৰ্কটিকা এইখিনি হয় ওকে আৰু এইখিনিত কি হয় 6 মাহ দিন 6 মাহ ৰাতি হয় সো ইয়াৰ ওপৰত আৰু ইম্পৰ্টেন্ট আছে সো সেই ইম্পৰ্টেন্ট ফ্যাক্টছ আমি পিছৰ ভিডিঅ'ত আমি ডিসকাস কৰিম আৰু তোমালোকে এটা কমেন্ট সেকশনত কমেন্ট কৰিবা যে কোৱেশ্চনটো আহে যে কিমানখন দেশৰ মাজেৰে তোমালোকে দেশ মানে চোৱা এটা তোমালোকে এডাল বিষুৱ ৰেখা এই বিষুৱ ৰেখা এটা এই বিষুৱ ৰেখাৰ মিনিংটো কি চোৱা এই বিষুৱ ৰেখা যিখিনি অঞ্চলৰ মাজেৰে পাৰ হৈ যায় মানে কি হয় সূৰ্যৰ পোহৰ তাতে ডাইৰেক্টলি লম্বভাৱে পৰে সো ডাইৰেক্টলি তোমালোকে ক'ব পাৰা যে ডাইৰেক্টলি লম্বভাৱে পৰে যদি কি হয় যিখিনি অঞ্চলৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ যায় তাত বৰষুণ কি হ'ব বহুত বেছি হ'ব কিয় কাৰণ যদি গৰম বেছি হয় তেতিয়ালে কি হ'ব গৰম বেছি হলে পানীৰ ভাৱটো বেছি হ'ব পানীৰ ভাৱ হলে বৰষুণো বেছি হ'ব অৰ্থাৎ বিষুৱ ৰেখাডাল কিছুমান দেশৰ মাজেৰে পাৰ হৈ গৈছে কেইখন দেশৰ মাজেৰে পৃথিৱীৰ কেইখন দেশৰ মাজেৰে আমাৰ বিষুৱ ৰেখা পাৰ হৈ গৈছে সো অপচনত মানে তোমালোকৰ 13খন দেশ আছে যে এনেকুৱা 13খন দেশ আছে যিবিলাক দেশ মই ইয়াত মেপত দেখুৱা নাই সো তোমালোকে দেশবিলাকৰ যদি তোমালোকৰ নামবিলাক ইম্পৰ্টেন্ট নহয় ডাইৰেক্টলি কৰিব যে বিষুৱ ৰেখা কেইখন দেশৰ মাজেৰে পাৰ হৈ গৈছে তেতিয়ালে হ'ব তোমাৰ অপচনটো হ'ব 13খন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে সো এছিয়া মহাদেশত মই চোৱা ইয়াত আমি মহাদেশবিলাক যদি গণ্য কৰিব পাৰো কিন্তু মহাদেশখন যেতিয়া পঢ়াইছিলো যেতিয়া আমি ইয়াৰ ওপৰত কৈছো যে কোনখন মহাদেশ ক'ত আছে ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট আছে যে এটা ইম্পৰ্টেন্ট আছে সেইটো ইম্পৰ্টেন্ট কোৱেশ্চনটো মই কম এনসাৰটো তোমালোকে মোক ক'বা ঠিক আছে সেইটো আছে যে এটো ডাইৰেক্টলি কোৱেশ্চন সোধে যে কোনটো নদীয়ে বিষুৱ ৰেখাক দুবাৰ কাটিছে মানে ইয়াৰ মিনিংটো হৈছে যে এনেকুৱা অঞ্চলত এটা আছে এইখিনি আফ্ৰিকা পৰিব ন এনেকুৱা আছে যে এটা নদী আছে বিষুৱ ৰেখা দুবাৰ কাটিছে মানে এনেকুৱা মানে কি আছে এনেকুৱা টাইপত ঘূৰি গৈছে যাৰ কাৰণে বিষুৱ ৰেখা ইয়াক দুবাৰ কাটিছে এবাৰ সো এনেকুৱা কোনটো ৰিভাৰ আছে যিটো আছে বিষুৱ ৰেখা কি আছে দুবাৰ কাটিছে ডাইৰেক্ট কোৱেশ্চন তোমালোকৰ আহে তেতিয়ালে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি আনসাৰটো জনাবা ওকে মই যে কৈছো কেইখন দেশৰ মাজেৰে পাৰ হৈ যায় আৰু কোনটো নদীত বিষুৱ ৰেখাই দুবাৰ কাটি গৈছে সেইটো তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে সো নেক্সট ভিডিঅ'ত মই কৈ দিম তোমালোকে যদি নোৱাৰা সো ঠিক আছে নেক্সট আছে আমি বিষুৱ ৰেখাৰ সম্পৰ্কে আমি এইখিনি এক্সাম পইণ্ট অফ ভিউৰে এইখিনি ইম্পৰ্টেন্ট আছিল আৰু যদি দুই এটা ফ্যাক্টছ তোমালোকৰ ৰৈ গৈছে তেতিয়ালে আমি এমসিকিউ যেতিয়া কৰাম তেতিয়া তোমালোকৰ লগত ডিসকাশন কৰিম আৰু মই যিমানখিনি কৈছো সেইখিনি আমি লুচেন্টৰ পৰা কৈছো আৰু সাফিসিয়েন্ট ফৰ লুচেন্ট তোমাৰ থাৰ্ড গ্ৰেডৰ কাৰণে বা যিকিনো এসএসসি টাইপৰ এক্সাম কৰা
তোমালোকে লুচেণ্টখন পঢ়িলে তোমালোকৰ কাৰণে বহুতে বেছি সাফিচিয়েন্ট হ'ব সো আমি নেক্সট টপিক আছে আমাৰ কি ৰোটেশন অফ দা আৰ্থ সো ৰোটেশন অফ দা আৰ্থ ডাইৰেক্ট কোৱেশ্চন আহে বহুতবাৰ কোৱেশ্চন আহিছে যে পৃথিৱীয়ে কোনটো মূৰৰ পৰা কোনটো ফালে ঘূৰে বা কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে বহুতে ভাবে সূৰ্য উদয় হয় পূব ফালে অৰ্থাৎ সূৰ্য পূবৰ পৰা পশ্চিমলৈ ঘূৰে তেতিয়ালে হেতু ৰং হ'ব যে আমাৰ পৃথিৱীখন ঘূৰে দক্ষিণ দিশৰ পৰা পূব দিশলৈ সো দা আৰ্থ ৰোটেট এটো ইংলিছত আছে আৰু অসমীয়াত তোমালোকে সব যে পৃথিৱীখন কি হয় যে কিমান কেনেকৈ ঘূৰে যে পশ্চিমৰ পৰা অৰ্থাৎ ৱেষ্টৰ পৰা কি হলে ইষ্টলৈ ঘূৰে আৰু এটা ইম্পৰ্টেন্ট আছে যে পৃথিৱীখন কি হয় তোমালোকে জানা হেলনীয়া হৈ থাকে সেইকাৰণে পৃথিৱীখন এনেকুৱা টাইপত হয় এনেকুৱা টাইপত হেলনীয়া হৈ থাকে কিয় হেলনীয়া কিমান ডিগ্ৰী হেলনীয়া হৈ থাকে অৰ্থাৎ তোমালোকৰ পৃথিৱীখন যিটো হয় যে 23 কমপ্লিট হাফ ডিগ্ৰী ওকে 23 কমপ্লিট হাফ ডিগ্ৰী এইটোত কি হয় পৃথিৱীখন হেলনীয়া হৈ থাকে এই তোমালোকে কবা চোৱা যদি মই যিবিলাকৰ মেথছৰ অলপ আইডিয়া আছে তোমালোকে জানা যদি মই এটা লেখা অংকন কৰিছো যদি এইটো 23 অৰ্থাৎ 23 হাফ ডিগ্ৰী ফালে যদি হেলনীয়া হৈ থাকে তেতিয়ালে এই এংগলটো কিমান হ'ব কাৰণ এইটো 90 আছে অৰ্থাৎ 90 পৰা মাইনাস কৰিলে এইটো হ'ব 66 কমপ্লিট হাফ অৰ্থাৎ তোমালোকে এনেকৈ ক'ব পাৰা যে আমাৰ পৃথিৱীখন কেনেকুৱা ৰূপত হেলনীয়া হৈ থাকে যে 23 কমপ্লিট হাফ ডিগ্ৰী কি হয় হাফ ডিগ্ৰীত কি হয় হেলনীয়া হৈ থাকে নাইবা কি হয় 66 কমপ্লিট হাফ ডিগ্ৰীত হেলনীয়া হৈ থাকে সো যদি কোনোবা ভাবে যে আমাৰ ইয়াত এবাৰ দিছে 23 হাফ ডিগ্ৰী নাইবা 66 হাফ ডিগ্ৰী কোনটো হ'ব তেতিয়ালে মানে কৈছো যে দুইটা অপচন থাকিব পাৰে যদি দুইটা একেলগে নাথাকে এটা থাকিব আৰু এটা থাকিলে যিটো থাকিব সেইটো তোমালোকৰ এনসাৰ হ'ব কিয় কাৰণ যদি আমি এটা ফালৰ পৰা চাও সো এটা ফালৰ পৰা যদি চাও মই কি কৈছো যদি 90 ডিগ্ৰী হয় যদি মই এটা ফালৰ পৰা চাও যদি এটো যদি এটা লেখা আছে এটো যদি 23 মই আৰু আকিছো 23 কমপ্লিট হাফ ডিগ্ৰী হয় তেতিয়ালে 90 পৰা মাইনাস কৰিলে এটো কি হ'ব 66 এই এংগলটোৱে ওকে এই এংগলটোৱে আমি কি লিখিব পাৰো 66 হাফ ডিগ্ৰী কমপ্লিট হ'ব সো আমি যেটো পৃথিৱীখন হেলনীয়া হৈ আছে সেই কাৰণে আমি যদি এটো সাইডৰ পৰা চাইছো তেতিয়ালে যদি 23 কমপ্লিট হাফ ডিগ্ৰী হয় তেতিয়া এটো সাইডৰ পৰা হ'ব 66 কমপ্লিট হাফ ডিগ্ৰী সো ইয়াৰ আৰু ইম্পৰ্টেন্ট আছে সো ইয়াৰ যেটো পৃথিৱীখন যেটো হেলনীয়া কাৰণে পৃথিৱী কি হয় যে এটা সময়ত তোমালোকে এখিনি লিখা আছে তোমালোকে চাবা যে পৃথিৱীখন হেলনীয়া হোৱাৰ কাৰণে কি হয় পৃথিৱীত বেলেগ বেলেগ সময়ত কি হয় দিন ৰাতি হৈ থাকে নহলে সকলো ঠাইতে কি হলই একে সময়তে দিন আৰু ৰাতি হলই এতিয়া তোমালোকে কি গম পাইছা যে ইয়াত জোৱাৰ বাটাৰ এক্টিভিটি যেটো হয় হেতু চন্দ্ৰৰ পৰা আমি ইয়াৰ আগতে ডিসকাস কৰিছো যে বেছিভাগ জোৱাৰ বাটাৰ গতি বেছিভাগে পৃথিৱীৰ ঘূৰ্ণনৰ দ্বাৰা নিৰ্ধাৰিত হয় সো আমাৰ পৃথিৱীৰ ঘূৰ্ণনৰ কাৰণে জোৱাৰ বাটা মানে কি যেটো কি জোৱাৰ বাটা মানে কি হয় তোমালোকে নিশ্চয় জানা ওকে জোৱাৰ বাটা তোমালোকে সাগৰৰ ঢৌবিলাক দেখা পাইছা না নিশ্চয় দেখা পাইছা সো এইবিলাক এক্টিভিটি কি হয় আমাৰ পৃথিৱীখন যে হেলনীয়া আৰু চন্দ্ৰৰ গ্ৰেভিটেশন বলৰ ফলত হয় সো আমি নেক্সট টপিক আছে চোৱা সো এই টপিক বিলাক মই কৈছো চোৱা আগতে মই বুজাইছো তাৰছত নেক্সট তোমালোকৰ লগত এইবিলাকৰ ওপৰত কি কৰিম ইয়াৰ ওপৰত আমি ডিসকাশন কৰিম এমসিকিউ সো এইখিনি কথাই আছে যদি তোমালোকে এইখিনি লিখি লব বিচৰা তেতিয়া লিখি লব পাৰা এইখিনি এই লুচেন্টৰ পৰা ইংলিছত এবাৰ অসমীয়াত দিয়া আছে সো নেক্সট আছে ইম্পৰ্টেন্ট টপিক আৰু এক্সামত ডাইৰেক্ট কোৱেশ্চন ইয়াৰ পৰা আহে হেতু হৈছে ফেৰিয়েলন সো ফেৰিয়েলন আৰু এপিয়েলন সো ফেৰিয়েলন আৰু এপিয়েলন বুজিবৰ কাৰণে আমি এটা চিত্ৰ হয় লও যে সেই চিত্ৰটোৰ সহায়ত আমি ডাইৰেক্টলি বুজিম যে ফেৰিয়েলন মানে কি এপিয়েলন সো ফেৰিয়েলন এটা এনেকুৱা দিন যেটো দিনত পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব কি আটাইতকৈ কম হৈ যায় আৰু এপিয়েলন এটা এনেকুৱা দিন যত পৃথিৱী আৰু সূৰ্যৰ মাজত কি হয় দূৰত্ব আটাইতকৈ বেছি হয় যেতিয়া ফেৰিয়েলন হয় তেতিয়ালে কি হয় 147.1 মিলিয়ন কিলোমিটাৰ হয় আৰু যেতিয়া এপিয়েলন হয় অৰ্থাৎ পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব বাঢ়ি যায় তেতিয়ালে 152.1 মিলিয়ন কিলোমিটাৰ হয় এতিয়া দুটা ডেট আছে যি ডেট দুটাত কি হয় আমাৰ কি হয় ফেৰিয়েলন আৰু এপিয়েলন হয় কোৱেশ্চনটো ডাইৰেক্ট এক্সামত ডাইৰেক্ট কোৱেশ্চন আহে যে জানুৱাৰীৰ কি হয় 3 তাৰিখে অৰ্থাৎ 3 জানুৱাৰী তাৰিখে কি হয় তোমাৰ ফেৰিয়েলন হয় ফেৰিয়েলন মানে কি হৈছে পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব কি হয় আটাইতকৈ ওচৰত আহিব আৰু এপিয়েলন মানে কি হয় আটাইতকৈ দূৰত যাব আৰু আটাইতকৈ দূৰত গলে কেতিয়া হয় হেতু হয় 4 জুলাই এটা তোমালোকৰ অলপমান কনফিউজন হৈছে
চাগে যে তোমালোকে ক'বা যে পৃথিৱী আৰু সূৰ্য যেতিয়া ওচৰত আহিব তেতিয়াহ'লে নিশ্চয় 3 জানুৱাৰী হয় 3 জানুৱাৰীটো ঠাণ্ডা হৈ থাকে চ' ইয়াৰ কাৰণটো এনেকুৱা যে পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্বটো কি হয় একেবাৰে কমি যায় 147.1 মিলিয়ন কিলোমিটাৰ হয় কিন্তু তাতে এটা ঘটনা আছে যে পৃথিৱী আৰু সূৰ্য যদিও বাঢ়ি যায় তেতিয়াহ'লে পৃথিৱী কি হয় সূৰ্যৰ ফালে হেলনীয়াভাৱে পৰে ওকে মানে সূৰ্যটোৰ যে পোহৰৰ ৰশ্মি পৃথিৱীত হেলনীয়াভাৱে পৰে যাৰ কাৰণে ওচৰত অহাৰ ফলতো আমাৰ কি হয় চোৱা ওচৰত অহাৰ কাৰণটো কেনেকুৱা চোৱা পৃথিৱীখন যেহেতু ধৰাল আমাৰ কি হৈছে এইটো হৈছে গ্ৰহবিলাকে এইদৰে আমাৰ কি হয় উপবৃত্তাকাৰ পথত ঘূৰি থাকে মই আগতে কৈছোঁ উপবৃত্তাকাৰ ঘূৰে যদি মই সূৰ্যটো ইয়াত থাকে বা ইয়াত থাকিব ধৰাল সূৰ্যটো এইটো যেতিয়া এই পজিশ্যনত আহিব কি পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব একেবাৰে কম হ'ব যেতিয়া কি এইটো পজিশ্যনত থাকিব তেতিয়াহ'লে সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব একেবাৰে বাঢ়িব অৰ্থাৎ এইটোক কয় ফেৰিয়েলন এইটোক কয় এপিয়েলন ঠিক আছে এতিয়া ফেৰিয়েলন যেতিয়া সূৰ্যৰ ওচৰত আহে তোমালোকে ক'বা 3 জানুৱাৰীটো বহুত ঠাণ্ডা হয় আমি থাকিব নোৱাৰোঁ ঠাণ্ডাৰ কাৰণে কিন্তু ইয়াত কি হয় সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে পৃথিৱীত যাৰ কাৰণে ৰ'দ দিয়াৰ ফলতো বা সূৰ্যৰ ৰশ্মি পৰাৰ ফলতো আমি পোহৰটোতো পাওঁ কিন্তু উত্তাপটো আমাৰ নালাগে কিন্তু কি হয় কিন্তু এপিয়েলন তাত কি হয় এপিয়েলন কৈছোঁ মই ইয়াৰ ওপৰত কৈছিলোঁ যেতিয়া সূৰ্যৰ দূৰত যায় কিন্তু এই সময়ত কি হয় সূৰ্য মানে সূৰ্য দূৰ নহয় পৃথিৱী গুচি আহে দূৰত যে তাৰ ফলত কি হয় পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্বটো বৃদ্ধি হয় কিন্তু তথাপিও কি হয় সূৰ্যৰ ৰশ্মি পৃথিৱীত লম্বভাৱে পৰে যাৰ কাৰণে কি হয় আমাৰ 4 জুলাই তাৰিখে কি হয় আমাৰ গৰম অনুভৱ জুলাই মাহত আমি গৰম অনুভৱ কৰোঁ চ' লম্বভাৱে পৰে কাৰণে আৰু যদি তোমালোকে চোৱা মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যদি ধৰা হ'ল ফেৰিয়েলন হওঁতে বা যেতিয়া ওচৰলৈ আহোঁতে পৃথিৱী আৰু সূৰ্য যেতিয়া ওচৰত আহিব বা পৃথিৱী সূৰ্যৰ ওচৰত আহিব তেতিয়া যদি আমাৰ সূৰ্যৰ ৰশ্মি ডাইৰেক্টলি লম্বভাৱে পৰিলে হয়তো আমাৰ পৃথিৱীত জীৱ সাৰ্ভাইভ কৰিব নোৱাৰিলে কাৰণ ইমানখিনি গৰম হ'ল ঠিক আছে এই দুটা কণ্ডিশ্যনত তোমালোকৰ মানে যিখিনি ডাউট আছিল সেইখিনি কথা ক্লিয়াৰ হৈছে চ' ইয়াত ডাইৰেক্টলি ডেটে সুধিব তোমালোকক যে ডিষ্টেঞ্চটো জেনেৰেলি নুসুধে যে 4 জুলাই তাৰিখে কি হয় এপিয়েলন হয় আৰু 3 জানুৱাৰী তাৰিখে কি হয় ফেৰিয়েলন হয় ঠিক আছে চ' মই যিখিনি তোমাৰ চিত্ৰ দেখাইছোঁ চ' ফেৰিয়েলনৰ এইটো হৈছে তোমালোকৰ ওকে ফেৰিয়েলনৰ অসমীয়াত এইটো আছে এইখিনি অসমীয়াত লিখা আছে তুমি লিখি ল'বা আৰু এইখিনি আছে ইংলিছত সৰি এইখিনি অসমীয়াত লিখা আছে এইখিনি কি আছে ইংলিছত লিখা আছে তোমালোকে এইখিনি লিখি ল'বা ঠিক আছে চ' এবাৰ নেক্সট তোমালোকে চোৱা চ' এবাৰ নেক্সট টপিক আছে এপিয়েলন ফেৰিয়েলনৰ পাছত নেক্সট আছে সলিষ্টিক চ' সলিষ্টিক মানে কি চোৱা দুই ধৰণৰ আছে যে সলিষ্টিক এটা দুটা এনেকুৱা দিন হয় এটা কয় সামাৰ সলিষ্টিক এটা আছে উইণ্টাৰ সলিষ্টিক যে পৃথিৱীত যেতিয়া আটাইতকৈ দীঘল দিন হয় সেইটোক কয় সলিষ্টিক বুলি কয় অৰ্থাৎ পৃথিৱীত মানে এনেকুৱা দিন যে পৃথিৱীত কি হয় আটাইতকৈ দীঘল দিন হয় আৰু এই সলিষ্টিক আমাৰ কি হয় দুই ধৰণে ভাগ কৰা আছে এটা আছে তোমাৰ সামাৰ সলিষ্টিক আৰু এটা আছে উইণ্টাৰ সলিষ্টিক ধৰা হ'ল এইখন পৃথিৱী ঠিক আছে এতিয়া এইখন কি আছে পৃথিৱী এই পৃথিৱীখন যদি তোমালোকে চোৱা এই পৃথিৱীখনৰ এইডাল কি আছে বিষুৱ ৰেখা 0 ডিগ্ৰী যিটোক কয় ঠিক আছে 0 ডিগ্ৰী যিটোক কয় সেইটো কি বুলি কয় বিষুৱ ৰেখা বুলি কয় এতিয়া আমাৰ কি হয় যে এই নৰ্দাৰ্ণ হেমিস্ফিয়াৰত চাবা নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰৰ কথা সম্পূৰ্ণ বেলেগ এইটো কয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু এইটো কয় সাউদাৰ্ণ এতিয়া নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ সম্পূৰ্ণ ওলোটা হয় যেতিয়া নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বহুত গৰম হয় তেতিয়াহ'লে সাউদাৰ্ণ হেমিস্ফিয়াৰ কি ঠাণ্ডা হয় যেতিয়া সাউদাৰ্ণ হেমিস্ফিয়াৰ যেতিয়া ঠাণ্ডা হয় তেতিয়া নৰ্দাৰ্ণ হেমিস্ফিয়াৰত গৰম হয় এতিয়া তোমালোকে ক'বা নহ'লে সেনেকুৱা কি হয় সেইটো অষ্ট্ৰেলিয়া হয় যে অষ্ট্ৰেলিয়া বা নিউজিলেণ্ড এইখিনি আছে সাউদাৰ্ণ হেমিস্ফিয়াৰ মই মহাদেশৰ ভিডিঅ' পঢ়াইছোঁ যদি কোনোবাই চোৱা নাই তোমালোকে চাবা তেতিয়াহ'লে তোমাৰ ডাইৰেক্টলি গম পাবা সাউদাৰ্ণ হেমিস্ফিয়াৰত থাকে অৰ্থাৎ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যেতিয়া ঠাণ্ডা পৰিব তেতিয়াহ'লে আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বা আমি এছিয়া ক'ত আছে এইখিনিত আছে অৰ্থাৎ সাউদাৰ্ণ হেমিস্ফিয়াৰত আছে সৰি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এছিয়া ক'ত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে এতিয়া যদি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত থাকে অৰ্থাৎ কি হ'ব যে আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব যেতিয়া গৰম পৰিব তেতিয়া সাউদাৰ্ণ হেমিস্ফিয়াৰত ঠাণ্ডা পৰিব ঠিক একেদৰে ইয়াত যিটো দীঘল দিনৰ কনচেপ্ট আছে সেইটো একে হয় যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত 21 জুন তাৰিখে কি হয় 21 জুন তাৰিখে আৰু 21 জুন তাৰিখে কি দিৱস হয় তোমালোকে কোৱা য়োগা দিৱস হয় তোমালোকে সকলোৱে জানা আৰু সেইদিনা আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আটাইতকৈ দীঘল দিন হয় আৰু দীঘল দিন হোৱাৰ কাৰণটো কি এইকাৰণে হয় কাৰণ তেতিয়া পৃথিৱী তোমালোকে চাবা মই চিত্ৰ দেখাম বাৰু আৰু ঠিক একেদৰে চোৱা ঠিক একেদৰে সাউদাৰ্ণ হেমিস্ফিয়াৰ যে আছে সেই জেনেৰেলি ইয়াক কি কয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ সামাৰ সলিষ্টিক অসমীয়াত যদি লিখি লোৱা এইখিনি হ'ব তোমালোকে লিখি ল'বা চ' ইয়াত কি হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰত
সো নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত কি হয় যদি এটা বিষুৱ ৰেখা কৈছে নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ এডাল আৰু এইডাল সো দুডাল ৰেখা টানিছিলো মই তোমাৰ এটা কৈছে 23 কমপ্লিট হাফ ডিগ্ৰী এটা আছে 23 কমপ্লিট হাফ ডিগ্ৰী সো এটো কয় নৰ্থ আৰু এটো কয় সাউথ এই দুইটা আমাৰ কি আছে লিখা আছে এটা 23 কমপ্লিট হাফ ডিগ্ৰী নৰ্থ আৰু 23 কমপ্লিট হাফ ডিগ্ৰী সাউথ এটা এই দুটা লেখা আছে এডাল কয় ট্ৰপিক অফ ক্যান্সাৰ এডাল লেখা কয় ট্ৰপিক অফ ক্যাপ্ৰিকন এই ট্ৰপিক অফ ক্যান্সাৰ যেটা লেখা আছে সেই ৰেখাডালত কি হয় 21 জুন তাৰিখে সূৰ্যৰ পোহৰ লম্বভাৱে পৰে যাৰ কাৰণে আমাক সেইটো কি বুলি কয় সামাৰ সলিস্টিক বুলি কোৱা হয় বা গ্ৰীষ্মকালীন এটো অসমীয়াত হ'ব অনন্তকাল ঠিক আছে আৰু তো আমাৰ 21 জুন তাৰিখে হল ঠিক একেদৰে আমাৰ এই 21 জুন তাৰিখে কি হ'ব 23 কমপ্লিট হাফ ডিগ্ৰী নৰ্থত কি হয় সূৰ্যৰ পোহৰ ট্ৰপিক অফ ক্যান্সাৰ বা মকৰ কান্তিৰ ওপৰত লম্বভাৱে পৰে যাৰ কাৰণে কি হয় আটাইতকৈ দীঘল দিন হয় আৰু দীঘল দিন হোৱাৰ কাৰণে আমি এইটো মনত ৰাখিম কি বুলি গ্ৰীষ্মকালীন যাক কি বুলি কয় অনন্তকাল বুলি কোৱা হয় ঠিক আছে ঠিক একেদৰে আমাৰ আছে উইন্টাৰ সলিস্টিক আৰু এই উইন্টাৰ সলিস্টিকটো সেম মই যদি এইটো 8 বুলি কওঁ তেতিয়ালে যদি এডাল বিষুৱ ৰেখা বুলি কওঁ তেতিয়ালে তোমালোকে গম পাইছা এইডাল এটা কয় ট্ৰপিক অফ ক্যাপ্ৰিকন বা মকৰ কান্তি বুলি কয় আৰু ইয়াত কি হয় যিদিনাখনে সূৰ্যৰ পোহৰ এই ৰেখাডালৰ বা এইখিনি ওচৰে পাজৰে যদি আমাৰ কি হয় সূৰ্যৰ পোহৰ লম্বভাৱে পৰে তেতিয়ালে সেইটো কয় আমাৰ উইন্টাৰ সলিস্টিক আৰু এই উইন্টাৰ সলিস্টিকটো কেতিয়া হয় 22 ডিসেম্বৰত হয় সকলো ক্লিয়াৰ আছে যদি কাৰোবাৰ কিবা কনফিউজন থাকিলে তোমালোকে কমেন্টত জনাবা ঠিক আছে সো 22 ডিসেম্বৰ এটা এনেকুৱা দিন যিটো দিনত আমাৰ কি হয় উইন্টাৰ সলিস্টিক অৰ্থাৎ বুলি কোৱা হয় কাৰণ ইয়াৰ শীতকালীন অনন্তকাল বুলি কোৱা হ'ব কাৰণ ইয়াৰ যিডাল ট্ৰপিক অফ ক্যাপ্ৰিকন আছে বা মকৰ কান্তি আছে ইয়াত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে সেইকাৰণে কি বুলি কয় 22 ডিসেম্বৰ তাৰিখে ইয়াত শীতকালীন অনন্তকাল বুলি কোৱা হয় উইন্টাৰ সলিস্টিক বুলি কোৱা হয় আৰু দুইটাই ঘটনা ইয়াত অসমীয়াত লিখা আছে তোমালোকে লিখি ল'বা সেইখিনি কথা আছে আৰু ইয়াত তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰে ডাইৰেক্ট তোমাৰ ডেট গেটে ইম্পৰ্টেণ্ট যে উইন্টাৰ সলিস্টিক কোন তাৰিখে হয় উইন্টাৰ সলিস্টিক হয় আমাৰ 22 ডিসেম্বৰত আৰু সামাৰ সলিস্টিক কোন তাৰিখে হয় তেতিয়ালে হ'ব 21 জুন তাৰিখে সামাৰ সলিস্টিক হ'ব ঠিক আছে সো এইখিনি লৈ যদি ক্লিয়াৰ হৈছে তোমালোকে চোৱা এইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে আৰু সলিস্টিক কি ঘটনা যে দুটা এনেকুৱা ঘটনা যি মানে কি হয় ডাইৰেক্টলি সূৰ্য মানে কি হয় মই যেনেকুৱা কৈছো ট্ৰপিক অফ ক্যান্সাৰ আৰু ট্ৰপিক অফ ক্যাপ্ৰিকনত ডাইৰেক্ট সূৰ্যৰ পোহৰ লম্বভাৱে পৰে আৰু সেই দুটা ঘটনাকে কি বুলি কোৱা হ'ব আমাৰ সলিস্টিক বুলি কোৱা হয় আৰু এই সলিস্টিকটোক নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰ মই যদি দুটা ভাগত ভাগ কৰি দিওঁ তেতিয়া দুইটাতে বেলেগ বেলেগ ডেটত সম্পন্ন হয় সো নেক্সট আছে চোৱা এইটো সো ইয়াত কেনেকুৱা হয় আৰু এইখিনি কথা তোমালোকে ইম্পৰ্টেণ্ট চোৱা এইটো আছে উইন্টাৰ সলিস্টিক 22 ডিসেম্বৰ 21 to 22 আৰু এইটো আছে সামাৰ সলিস্টিক আমাৰ কি আছে 21 to 22 জেনেৰেলি মই যেটো কৈছো 22 কি 21 জুন আৰু 22 ডিসেম্বৰ এক্সাক্ট ডেট হেতুৱে কিন্তু ইয়াত তাৰমানে এটা ৰেঞ্জত দিয়া আছে এইখিনি তোমালোকে নোট কৰিব নালাগে সো ইয়াত কি হয় যেতিয়া সূৰ্যটো এইটো আছিল কি হয় চোৱা যেতিয়া আমাৰ এই পৃথিৱীখনটো এনেকুৱা হেলনীয়াভাৱে থাকে ওকে উইন্টাৰ সলিস্টিকত কি হয় এই যেটো এইটো পাৰ্ট কি হ'ব কোৱা কাৰণ আটাইতকৈ এট ট্ৰপিক অফ এডাল কি ক্যাপ্ৰিকন কাৰণ উইন্টাৰ সলিস্টিকটো কি হয় সাউথাৰ্ণ হেমিস্ফিয়াৰত হয় আৰু ট্ৰপিক অফ ক্যাপ্ৰিকন ক'ত থাকিব সাউথাৰ্ণ হেমিস্ফিয়াৰ অৰ্থাৎ এইটো কি হ'ব নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ এইফালে থাকিব নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে এইফালে কি থাকিব এত যেতিয়া সামাৰ সলিস্টিক হ'ব এইফালে কি থাকিব ট্ৰপিক অফ ক্যান্সাৰ বা মকৰ কান্তি ঠিক আছে এইফালে পাৰ্টটো কি হ'ব সাউথাৰ্ণ হেমিস্ফিয়াৰ সো ইয়াত যাতে সূৰ্যৰ পোহৰ ডাইৰেক্ট লম্বভাৱে পৰে তেতিয়ালে আমি কি গম পাইছো যে এইফালে কি হল ডাইৰেক্টলি হেলনীয়াভাৱে পৰিব সো ইয়াৰ মানে কি হৈছে অৰ্থাৎ তোমালোকক যদি উল্টাকৈ খুদা হয় কেতিয়াবা অৰ্থাৎ যদি কয় সামাৰ সলিস্টিক অৰ্থাৎ 21 জুন তাৰিখে আটাইতকৈ কি হয় দীঘল দিন কোড হয় নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত ঠিক একেদৰে যদি কয় সাউথাৰ্ণ হেমিস্ফিয়াৰত আটাইতকৈ ছুটি দিন কোনটো ফালে হ'ব নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত যিটো দিনত আটাইতকৈ দীঘল হ'ব সাউথাৰ্ণ হেমিস্ফিয়াৰত সেইটো ছুটি হ'ব ঠিক একেদৰে সাউথাৰ্ণ হেমিস্ফিয়াৰত আটাইতকৈ যিটো দীঘল দিন হ'ব অৰ্থাৎ 22 ডিসেম্বৰ সেইটো নৰ্ডাৰ্ণ হেমিস্ফিয়াৰৰ কাৰণে আটাইতকৈ ছুটি দিন হ'ব অৰ্থাৎ নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ মানে আমাৰ কথা কৈছো আমি এছিয়াৰ আছো মহাদেশত পৰো ভাৰত এখন এছিয়া মহাদেশত পৰে অৰ্থাৎ 22 ডিসেম্বৰত আমাৰ নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ বা আমাৰ কাৰণে কি হ'ব আটাইতকৈ ছুটি দিন ওকে ডাইৰেক্টলি কোৱেশ্চন সোধা হয় যে ছুটি দিন দীঘল দিন বা ডাইৰেক্ট যদি এনেকুৱা সোধা হয় তেতিয়া নৰ্ডাৰ্ণ আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰ লাগিব
যদি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ সাউদাৰ্ণ হেমিস্ফিয়াৰৰ কথা একো নকয় তেতিয়াহ'লে বোধহয় তোমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ কথাই কোৱা হ'ব, কাৰণ মেক্সিমাম মই যেনেকৈ কৈছোঁ সাউদাৰ্ণ হেমিস্ফিয়াৰত বেছি মানুহৰ সংখ্যা একেবাৰে কম, কাৰণ কি হয় আমাৰ মেক্সিমাম যি পপুলেশ্যন আছে সেইফালে গোটেইবিলাক কি হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰতে ডিজাৰ্ভ কৰে। ঠিক আছে, চ' মই যিখিনি কথা কৈছোঁ সকলোৱে ক্লিয়াৰ আছে যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত যিটো আটাইতকৈ দীঘল দিন হ'ব সেইটো 21 জুন তাৰিখে, সেইটো সাউদাৰ্ণ হেমিস্ফিয়াৰৰ কাৰণে আটাইতকৈ ছুটি দিন হ'ব। ঠিক একেদৰে সাউদাৰ্ণ হেমিস্ফিয়াৰত যিটো আটাইতকৈ ছুটি দিন দীঘল দিন হ'ব সেইটো 22 ডিচেম্বৰ, সেইটো তোমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ কাৰণে আটাইতকৈ ছুটি দিন হ'ব। চ' নেক্সট আছে ভেৰি ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে ইকুইনক্স। চ' ইকুইনক্স মানে কি হয়? অ'কে, চ' ইয়াত এনেকুৱা দুটা দিন যি দিন দুটা কি বুলি কোৱা হয়, চ' ইয়াতো দুটা দিন থাকিব। চ' এনেকুৱা দুটা কিয় দিন হয়? কাৰণ আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ কাৰণে বেলেগকৈ ডিছকাছ কৰিম। চ' ইকুইনক্স মানে এনেকুৱা দিন য'ত দিন আৰু ৰাতি সমান হয়। চ' সেই দুটা দিনক কি বুলি কয়? ইকুইনক্স বুলি কোৱা হয়। আৰু দিন আৰু ৰাতি সমান হোৱা দিনটো কি হৈছে? নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব? 21 মাৰ্চ তাৰিখে কি হ'ব? দিন আৰু ৰাতি সমান হ'ব। আৰু এইটো কি বুলি কোৱা হয়? তোমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত যিটো স্প্ৰিং ইকুইনক্স বুলি কোৱা হয়। ঠিক একেদৰে তোমালোকে চোৱা, যদি আমাৰ সাউদাৰ্ণ হেমিস্ফিয়াৰত ধৰা বিষুৱ ৰেখা মই টানি পেলাই কৈছোঁ, যদি সাউদাৰ্ণ হেমিস্ফিয়াৰত ধৰা কি হৈছে দিন ৰাতি সমান হয় আৰু সেই যিটো দিন হ'ব 23 ছেপ্টেম্বৰ, ডাইৰেক্ট ডেট দুটা মনত আহিবা। আৰু ইয়াত কি হ'ব? সাউদাৰ্ণ হেমিস্ফিয়াৰত দিন আৰু ৰাতি কি হ'ব? সমান হ'ব, যাৰ কাৰণে ইয়াক কি বুলি কয়? শৰৎকালীন বিষুৱ বুলি কোৱা হয়, অৰ্থাৎ উইণ্টাৰ ইকুইনক্স বুলি কয়। অ'কে, আটানমেল ইকুইনক্স বুলি কোৱা হয় ইয়াক আটানমেল ইকুইনক্স মানে হৈছে শৰৎকালীন ইকুইনক্স। এইটো কেতিয়া হয়? 23 ছেপ্টেম্বৰত। এইটো জেনেৰেলি ইকুইনক্স মানে গম পাইছা য'ত দিন আৰু ৰাতি সমান হয়। আটানমেল ইকুইনক্সটো আমাৰ কি হ'ব? সাউদাৰ্ণ হেমিস্ফিয়াৰত হ'ব। নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয়? অৰ্থাৎ যিটো 21 মাৰ্চ তাৰিখে আছে সেইটো কি হ'ব? তোমাৰ দিন ৰাতি সমান হ'ব। নৰ্দাৰ্ণ হেমিস্ফিয়াৰত সেইটোক কয় স্প্ৰিং ইকুইনক্স বুলি কোৱা হয়। আৰু অসমীয়াত কোৱা হ'ব তোমাৰ বসন্ত গোলা, এইটো কি হ'ব? উত্তৰ গোলাৰ্ধত 21 মাৰ্চত অসমীয়াত কোৱা হয় বসন্ত বিষুৱ বুলি কোৱা হয়। কি বুলি কয়? বসন্ত বিষুৱ। অ'কে, এইটো স্প্ৰিং ইকুইনক্স আৰু আটানমেল ইকুইনক্স বুলি কোৱা হয়। ডাইৰেক্ট কুৱেশ্যন তোমালোকৰ পৰা ইয়াৰ পৰা এইখিনি ইম্পৰ্টেণ্ট হয় যে কোন দুটা দিনত অৰ্থাৎ স্প্ৰিং ইকুইনক্স হয়, যে স্প্ৰিং ইকুইনক্স কোন তাৰিখে হয় বা আটানমেল ইকুইনক্স কোন তাৰিখে হয়। স্প্ৰিং ইকুইনক্স হ'ব 21 মাৰ্চৰ আৰু তোমাৰ আটানমেল ইকুইনক্স হ'ব 23 ছেপ্টেম্বৰ। অসমীয়া কেইটা তোমালোকে চাই ল'বা, ইয়াত চেম টু চেম তোমালোকৰ সেইখিনি দিয়া আছে। ঠিক আছে, একদম চিম্পল কনচেপ্ট আছিল, সেইকাৰণে মই ইয়াৰ ওপৰত বেছি সময় নলওঁ। যে এইটো মানে কি দিন আৰু ৰাতি যিটো সমগ্ৰ বিশ্বতে যদি একেবাৰে দিন আৰু ৰাতি একে সমান হয় সেইটো কি বুলি কয়? ইকুইনক্স বুলি কয়। চ' এবাৰ নেক্সট আছে আমাৰ কি? এক্লিপছ। চ' এক্লিপছ মানে এটা এনেকুৱা ঘটনা, তোমালোকে নিশ্চয় চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ নাম শুনিছা। আৰু এইটো যিটো মই কৈছোঁ যে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ নাম শুনিছা নিশ্চয়। আৰু সেইটোকে কি বুলি কয়? এক্লিপছ বুলি কয়। এইখিনি অসমীয়াত লিখা আছে, তোমালোকে এইখিনি অসমীয়াত যিখিনি লিখা আছে তোমালোকে নোট কৰি ল'বা। চ' ইয়াত জেনেৰেলি চোৱা, ইয়াত তোমালোকে নিশ্চয় চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ এইবিলাক শুনিছা। চ' এক্লিপছ এটা এনেকুৱা ঘটনা য'ত ছান, আৰ্থ আৰু মুন একেলগে আহি যায়, এটা লাইনত যদি আহি যায় সেইটোক কয় এক্লিপছ। কি বুলি কয়? এক্লিপছ বুলি কয়। চ' এটা আছে ছলাৰ এক্লিপছ আৰু এটা আছে তোমাৰ লুনাৰ এক্লিপছ। চ' ছলাৰ এক্লিপছ চোৱা এতিয়া চোৱা, এই দুটা এক্লিপছ মই যেনেকৈ কৈছোঁ তোমালোকে মনত ৰাখিবা, দুইটাই অসমীয়া টাৰ্মটো কি বুলি আছে? চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ এনেকুৱা আছে। চ' ইয়াত ছলাৰ এক্লিপছ। চ' ছলাৰ এক্লিপছ মানে কি হয়? ধৰ এইটো ছান আছে, ছানৰ পিছত যেতিয়া মুন আহিব, ছানৰ পিছত কি আহিব? মুন, আৰু ইয়াতে আৰ্থ আহিব। তেতিয়াহ'লে চা, যেতিয়া আমাৰ সূৰ্যৰ আগত অৰ্থাৎ আৰ্থটো এইফালে ঘূৰি আছে, মুনটো আহি যায় অৰ্থাৎ চন্দ্ৰ আহি যায়, তেতিয়াহ'লে এই যিটো এই মুনৰ ছায়া অৰ্থাৎ চন্দ্ৰৰ ছায়া পৃথিৱীত পৰে। অ'কে, পৃথিৱীত পৰিব আৰু এইটোকে কি বুলি কয়? ছলাৰ এক্লিপছ বুলি কয়। ঠিক একেদৰে ধৰা হ'ল ইয়াত ছান আছে, আৰ্থ আছে আৰু এইটো মুন আছে। ছান, আৰ্থ আৰু মুন। অৰ্থাৎ যেতিয়া সূৰ্যৰ আগত পৃথিৱী আহিব তেতিয়া পৃথিৱীৰ ছায়া ক'ত পৰিব? মুনত পৰিব। এই যে পৃথিৱীত ছায়া যে মুনত পৰিব সেইটো চাব যাব আমি নোৱাৰোঁ। যদি কোনোবা বিচৰা যে মই চাব লাগিছিল তেতিয়াহ'লে হয়তো তাৰ কাৰণে বহুত সময় আছে, আমিতো এতিয়া মুনত যাই আমি পৃথিৱীৰ ছায়া যদি পৰিছে আমি চাব যাব নোৱাৰোঁ, হয়নে নহয়? গতিকে আমি কি কৈছোঁ যে লুনাৰ এক্লিপছত, অসমীয়া টাৰ্মবিলাক চাই ল'বা তোমালোকে, মোৰ অলপ কনফিউজন হয় অসমীয়া টাৰ্মবিলাক। এই ক্ষেত্ৰত ক'বৰ কাৰণে লুনাৰ এক্লিপছ ছলাৰ এক্লিপছৰ ক্ষেত্ৰত
এতিয়া তোমালোকে এক্সেক্টলি ইয়াত যিটো লাইন থাকিব ইয়াৰ অসমীয়াটো তাতে এক্সেক্টলি সেনেকৈ থাকিব ঠিক আছে ইয়াত আছে নেক্সট এইটো কৈ সোলাৰ এক্লিপছ এতিয়া তোমালোকে কেনেকৈ মন আহিবা সোলাৰ এক্লিপছত কোনে মাজত আহে মুন চন্দ্ৰ মাজত আহে লুনাৰ এক্লিপছত কোনে মাজত আহে আৰ্থ পৃথিৱী মাজত আহে বাছ কথা তোমালোকৰ সেইখিনি কুৱেশ্যন ডাইৰেক্ট সুধিব যে লুনাৰ এক্লিপছ হ'লে কোনে মাজত থাকে বা লুনাৰ এক্লিপছ হ'লে ইহঁতৰ এৰেঞ্জমেণ্টবিলাক কেনেকুৱা ছান মুন আৰ্থ ছান এনেকুৱা টাইপত অপশ্যন দিয়া থাকিব তেতিয়া গম পাইছে লুনাৰ এক্লিপছ যেতিয়া হ'ব ছান আৰ্থ আৰু মুন মানে পৃথিৱীৰ মাজত আহে কাৰ সূৰ্য আৰু চন্দ্ৰৰ আৰু সোলাৰ এক্লিপছত কি বুলি কোৱা হয় যে মুন মাজত আহে কাৰ মাজত আহে সূৰ্য আৰু পৃথিৱী ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' ইয়াৰ ওপৰত কুৱেশ্যন তোমালোকক সোধা হয় চ' তোমালোকে যদি ইংলিছটো লাগে তেতিয়াহ'লে ইয়াৰ ওপৰত তোমালোকে লিখি ল'বা আৰু মই কৈছোঁ তোমালোকক ইয়াৰ লুচেণ্টৰ পৰা এক্সাম পইণ্ট অফ ভিউৰে যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি তোমালোকক দিয়া হৈছে চ' ইয়াত কৈছে বছৰত জেনেৰেলি সোলাৰ আৰু লুনাৰ এক্লিপছ মিলাই পেলাই 7টা এনেকুৱা কি হয় এক্লিপছ আমি দেখা পোৱা যায় ঠিক আছে ইয়াতো অসমীয়াত লিখা আছে এইটো চোৱা এইটো কি গ্ৰহণ হ'ব যেতিয়া পৃথিৱীখন ইয়াত আহি এইটো যদি চন্দ্ৰ জেনেৰেলি আমি চন্দ্ৰগ্ৰহণ যিটো কওঁ তেতিয়াহ'লে আমি যেতিয়া চন্দ্ৰগ্ৰহণ চন্দ্ৰটো যেতিয়া মাজত আহিব তেতিয়াহ'লে পৃথিৱীত ছায়া পৰিব তেতিয়াহ'লে আমি ইয়াত পৃথিৱীত দেখা পাওঁ ঠিক আছে আৰু যেতিয়া আমাৰ সূৰ্যগ্ৰহণ হ'ব তেতিয়াহ'লে আমি দেখা নাপাওঁ কাৰণ পৃথিৱীৰ মাজত আহে তেতিয়া চন্দ্ৰত দেখা পাব চন্দ্ৰত যদি কোনোবা আছে তোমালোকৰ আলহী তেতিয়া সিহঁতে দেখা পাব ঠিক আছে যে যদি নাই তেতিয়াহ'লে দেখা নাপায় কাৰণ আমি চন্দ্ৰত চাব নাযাওঁ চ' এইখিনি তোমালোকৰ ইয়াত সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ ওপৰত আছে আৰু যদি তোমালোকৰ ইয়াৰ ওপৰত কিবা কমেণ্ট কৰিবলগীয়া আছে হয় বুজি নোপোৱা নাইবা অসমীয়া টাইপিঙৰ ক্ষেত্ৰত দুই এটা ৱৰ্ডৰ খেলিমেলি থাকিব পাৰে যদি তোমালোকে কিবা ৱৰ্ড বুজি পোৱা নাই বা কিবা কনচেপ্ট বুজি পোৱা নাই আৰু মই বাৰ বাৰ উল্লেখ কৰিছোঁ যে ইয়াৰ কনচেপ্টখিনি শিকোৱাৰ পাছত আমি MCQ কৰাম তাৰপিছত তোমালোকে গম পাবা যে মই এদিনে পঢ়িছিলোঁ এই ভিডিঅ'ৰ পৰা এদিনে চাইছিলোঁ MCQ কৰিলোঁ মই আজিলৈ পঢ়া নাই চ' তোমালোকে পঢ়া টেকনিকবিলাক তোমালোকৰ ঠিক নহয় কাৰণ তোমালোকে MCQ পঢ়িবা লুডি বংশৰ প্ৰতিষ্ঠাপক কোন অপশ্যন A অপশ্যন B অপশ্যন C একজেক্টলি তুমি সেই কুৱেশ্যনটো মনত তেতিয়ালৈ নাথাকে তেতিয়ালৈ তুমি তাক তুমি চিৰিয়েলি গোটেইখিনি ক্লিয়াৰ নকৰা ঠিক আছে ইয়াত কনচেপশ্যনেলি ক্লিয়াৰ নকৰা চ' সেইকাৰণে আমি ইয়াত তোমাক কনচেপ্ট দিয়াৰ উপৰি মই যেনে কৈছোঁ প্ৰথমবাৰৰ কাৰণে অসমত এতিয়ালৈ কোনো কৰা নাই যে অসমীয়া ভাৰ্জনত তোমালোকৰ কাৰণে লুচেণ্ট লৈ আহিছোঁ আৰু ইয়াৰ পিছত আমি MCQ কৰাম ইয়াত যদি এতিয়ালৈও তোমালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি তোমালোকে মোক মটিভেট কৰিম বুলি ভাবিছা আজি দেৱালীৰ দিনা তোমালোকৰ কাৰণে মই ক্লাছ কৰি আছোঁ যে যাতে তোমালোকৰ এই যিটো সপোন বহুত দিনৰ সেইটো পূৰণ হয় আৰু সেইকাৰণে যদি কোনোবাই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে তোমালোকে লাইক কৰিব নাপাহৰিবা চ' ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ থেংক ইউ